Hello guys, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড দিবলৈ আহিছোঁ, গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, চাব সম্পূৰ্ণকৈ। আজি মানে বিশেষ এটা দিন হয়, গতিকে বোলো ভিডিঅ' এটা কৰি দিওঁ, আপোনালোকে চাব। বাহিৰলৈ এইপিনে দেখিছে, সেইপিনে চাওক, সেইপিনে পূৰা মাংস কটাত লাগি আছে, হাঁহৰ মাংস। আৰু এইফালে এইফালে শাক পাচলি। এইফালে দেখিছে এটা হাঁহ কাটি হৈ গ'ল, আকৌ এতিয়া হাঁহ হেৰি গৈছে। মায়ে পূৰা একেবাৰে হেৰি হৈ গৈছেগৈ, পূৰা কামত লাগি আছে। এইফালে ৰান্ধনি লাগি আছে পূৰা। পূৰা এইপিনে চাই দিয়ক। এইপিনে দালি বনাই আছে, দালি হৈ গ'ল। সেইপিনে এতিয়া চব্জি বনাব। ভিতৰলৈ গৈ এইফালে পূৰা বেলুন ফুলোৱাত বিজি হৈ আছে, দেখিছে। এয়া আছে মা, এয়া আছে বৰমা, এইপিনে খুৰী পূৰা বেলুন ফুলোৱাত বিজি হৈ আছে। অঁ দেখাই দিয়ক। সেইপিনে পূৰা বেলুনৰ কামত এই বাহিৰৰ ৰুমটোত কৰিব লাগিব। কওঁগৈ সেইফালে দেখিছে ডেক'ৰেশ্যন কৰি আছে। আমি বাহিৰৰ পিনে কৰিম বুলি ভাবিছোঁ। তাকে এইপিনে পোৱালিহঁত পূৰা নিমামা তেহেঁতি পূৰা একদম মোবাইল চাই আছে। শুই আছে, সেয়া দেখিছে পূৰা কামত লাগি থকা হৈছে। গতিকে এতিয়া হেৰি কৰি লওক, পূৰা চলি আছে। এতিয়া আকৌ ভদিয়া লোৱা আছে, সেইটো কাৰণে ভাত পিঠা বনাবৰ কাৰণে বৰ চালনী লাগে। বৰ চালনী আনিবলৈ গৈ আছোঁ এতিয়া। ৰাস্তাৰ পৰা আগত পোৱালি দুটা গৈ আছে, এইফালে পূৰা গৰুৱে মেলিয়াই আছে। এতিয়া পাইছোঁহি আৰু আইহঁতৰ ঘৰ। পূৰা একদম মা পূৰা খং উঠি আছে, কাৰণ মানে বিশেষ একো যা যোগাৰ কৰা নাছিলোঁ যে, ডাঙৰকৈ পাতিম বুলি ভবা নাছিলোঁ। পাপাও বেমাৰ হৈ আছে, তাকে সৰুকৈ এনেই সৰু ল'ৰা ছোৱালী কেইটামান মাতি পিনি খুৱাই থ'ম বুলি ভাবিছিলোঁ। তাৰপিছত পাপাই বেছিকৈ জেদ কৰা নিচিনা কৰিলে, বোলে ডাঙৰকৈ পাতিব লাগে, মানুহে আমুকক মাতে তেনেকৈ কওঁতে বহুত ডাঙৰ হৈ গ'ল, মানে বহুতকণ ডাঙৰ হৈছে। সেইকাৰণে সেইপিনে আই শুই আছে। ঐ বৰ চালনীখন লাগে। এইপিনে চাবলৈ হ'লে ময়ো চাওঁগৈ ক'ত আছে। ইয়াত নাই, ক'ত থাকিব পাৰে। আহি মই পাই গ'লোহি পাকঘৰত দেখিছোঁ এইয়া ওপৰতে আছে। এইখন লাগে আমাক ভাত পিঠা বনাবৰ কাৰণে, যিহেতু আমাৰ ল'ৰা ভদিয়া ল'ৰা কাৰণে ভাত পিঠা বনাম। এইখন তাকে ধুন ক'লৈ গ'ল? তাকে আমাৰ ঘৰত আছেগৈ আকৌ হেৰি খুৰী, পাপুদাই, কপি। চালনী ল'লোঁ, এতিয়া আকৌ যাওঁ ঘৰলৈ। বহুত দেৰি হৈছে, যিহেতু চালনী লাগেই, ৰ'বলৈ সময় নাই। পূৰা ফটাফট গৈ থাকোঁ ঘৰৰ ফালে। দেখিছে গৰমত অৱস্থা বেয়া হৈছে, একেবাৰে গোটেই ঘামত চেহেৰা বেয়া হৈ গৈছেগৈ। এনেও বেয়া
সেইদিনা টাউনলৈ গ'লোঁ, টাউনলৈ গৈ কেক বনোৱা বস্তুখিনি আনিলোগৈ, আনি পিনি আকৌ মৌ আনিবলৈ ভয় থাকিলোঁ। এতিয়া আকৌ মৌ আনিবলৈ যাব লাগে। তাকে এতিয়া স্কুটি চাবি লৈ থৈছোঁ, বাছ চাছ চব লৈ আছোঁ বোলে। চালনীখন লাগে বোলে, চালনীখন আনিবলৈ গ'লোঁ। তাকে দাদাই যাবগৈ নেকি, তাকে পঠিয়াই দিব লাগিব। পাই গ'লোহি আমাৰ ঘৰ। এইপিনে পোৱালিখন খেলি আছে। কি হ'ল, তুমি যোৱা? হে আৰু এইপিনে আমাৰ বাৰ্থডে বয় দেখো শুইছে, দেখো তাৰ শুৱন চাও দেখা দেখা মানুহ ইচ্ছা শুৱন দেখো। এইপিনে পৰিবই আজি, পূৰা ওলমি শুই আছে। বাৰ্থডে বয় কেক এইটো এটা, এইটো এটা, দুটা। কেক কাটিব হৈ গ'ল, কেক কাটিব পাৰিছোঁ। আমাৰ বাৰ্থডে বয় উঠাই ল'লোঁ, পূৰা বহি আছে এইপিনে। আৰু এইফালে আমাৰ কেকটো যোগাৰ হৈ গ'ল, ধূপকাঠি জ্বলালোঁ সকলোবোৰ। এনে মায়েও ফটো তুলি আছে। এইফালে আমাৰ ল'ৰা ছোৱালী আহি গ'ল। দেখোন এতিয়া আমি কেক কাটিম। ভাইটি ৰশ্মি এইটো ধৰি থাকা। পানী চাহে নহয় নে তুমি মাতিব পাৰা। মোৰ নহয় লাগে, মোৰ হাতত দি থৈছে। মোৰ মোবাইলটো নাই কৰা। অৱস্থা পুৰা বেয়া কৰি পঠিয়ালে। এইফালে এনাইখিনি পুৰা, এইফালে এনাইখিনি গোটেইখন, এইফালে মোৰ অৱস্থা চব গোটেইখন। খুৰাৰে আকৌ এইটো লোকেল মুৰ্গী কাটিছিলে, এইখিনি পূৰা কাটি কুটি। এইফালে আমাৰ একদম পূৰা আয়োজন শেষ হোৱা অৱস্থা। এই এখন চব্জি সেই লোকেল মুৰ্গীৰ লগত এনেকৈ বনাবলৈ আছে। বাকী এইফালে ভাত পিঠা হৈ আছে, উতলি আছে। এইপিনে হাঁহৰ মাংস মুখা কৈ আছে। এইফালে আমাৰ ৰান্ধনী একদম মিচিং হাজবেণ্ড ৱাইফ দেই, চকু নিদিব একদম হাজবেণ্ড ৱাইফ লাগিছে পূৰা। সেয়া দেখিছে আমাৰ হাঁহৰ মাংস পূৰা উতলি আছে। এইফালে আমাৰ চাওঁ, এইপিনে মিচিককৈ হাঁহি এটা মাৰি দিয়ক। এইপিনে ৱাই ফাই লগতে আছে। এইফালে আমাৰ দীপিকা পিটিকা একদম কেটেঙি মেটেঙি, একদম এই হাইতাখনতকৈ কেটেঙা ধুনীয়াকৈ একদম লাগি আছে। আমি ব'লক একপাক ভিতৰত আহোঁগৈ, পেটৰ ফালে। এইফালে কিবা ভাগৰি গৈছেগৈ। এইফালে মায়ে চাহ বনাইছে ধুনীয়াকৈ, আলহীয়ে নিজে বনাই খাবলৈ পাইছে একদম।
সেইফালে আমাৰ বাইচা শুই আছিলে যে আহি পাই গ'লি আৰু দেই সেয়া কেক খাব দিছোঁ আমি তাৰপৰা এতিয়া আমি যাওঁ এইফালে আমাৰ এনাইটো গোটেইটো ক'বই নালাগে একেবাৰে অৱস্থা আপা এয়া নিচা এয়া আপা এইটো নিচা এয়া পিঠা এইপিনে আমাৰ বাৰ্থডে বয় পূৰা বেলুন চেলুন লৈ এইপিনে এয়া মাহী এনাই ভণ্টি সকলোবোৰ আছে ধুনীয়াকৈ বহি আছে সেয়াই সেইপিনে আমাৰ ওপৰৰ ডেক'ৰেশ্যন পূৰা ফুল খাই পৰিছিলে ফুল খাই পৰিলে তেনেকুৱা হৈ পৰিলে আৰু হাঁহি এটা মাৰি দিয়া পলালে বেটা সেইপিনে মই কেক বনাই চব বস্তুবোৰ এনেকৈয়ে ধুই পখালি এনেকৈ থৈ দিছোঁ আৰু একদম ভাল কৰিবলৈ সময় নাই এতিয়া মোৰ অৱস্থা চোৱা কি হৈ গৈছে একদম গৰমত সেয়া ৰাতিপুৱাই আছোঁ খাব লৈছোঁ এইফালে এনেকৈ পূৰা একদম কি কৰিছা মইনা কৰিছে ইনষ্টা চলাই আছে কথাটো বেয়া লাগিছে দেই কথাটো বেয়া লাগিছে কাক লৰাই চাই আছে এইফালে আপাই আকৌ ৰাতিপুৱা কাম কৰি ভাগৰি গৈছে এতিয়া বেছি এইজনী চাওঁ বেছিকৈ হাঁহি এটা মাৰি দিয়া এই মাৰি দিয়াচোন পৰা চিটি মাৰি দিলে মাকক লৈ সেই খোপাক কাঢ়ি ৰেডি ৰেডি ল